মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাঠ 9ৰ পৰিচাম আহা 9.3 আৰম্ভ কৰিবলৈ লৈছোঁ। কুৱেশ্যন নম্বৰ 1, তলত দিয়া আকৃতিসমূহত সমমিত ৰেখা অংকন কৰা। আকৃতিসমূহত কিমানডালকৈ সমমিতি ৰেখা আছে উল্লেখ কৰা। প্ৰথম চিত্ৰটোত সমমিতি ৰেখা অংকন কৰা, অৰ্থাৎ তুমি ক'ত টানিলে সমানে দুভাগ হ'ব। ইয়াত এটা বিন্দু দি দিলা, এইটো বিন্দুৰ মাজেদি যাব, গতিকে এইটো বিন্দু আৰু ইয়াত এয়া হৈছে সমমিতি ৰেখা অংকন কৰা হ'ল প্ৰথম চিত্ৰটোৰ, যিটো ৰেখাই সমানে দুভাগ কৰিছে। তাৰপিছত দ্বিতীয় ছবিটোতো ইয়াত এটা বিন্দু দি দিলা, ইয়াত এটা বিন্দু দি দিলা, তাৰপিছত আঁচডাল এনেধৰণে টানি দিলা। এই ৰেখাডালে চিত্ৰটোক সমানে দুভাগ কৰিছে আৰু এইডালেই হৈছে সমমিতি ৰেখা, লাইন অফ চিমেট্ৰি। এতিয়া তাৰ পিছৰ চি চিত্ৰটোত সমমিতি ৰেখা এডালেই পাইছোঁ, সেইবাবে ইয়াত এডাল সমমিতি ৰেখা, ইয়াত এডাল সমমিতি ৰেখা। ইয়াত এই মাজৰ বিন্দুটোৰ পৰা এই তলত টানিব লাগিব, এইটো বিন্দুৰ মাজেদি পাৰ হৈ আহিব, গতিকে স্কেলডাল তেনেধৰণে মিলাই ল'বা, এইটো বিন্দু, এইটো বিন্দু, এইটো বিন্দু, তাৰপিছত ৰেখাডাল টানি দিবা। এয়া হৈছে সমমিতি ৰেখা। তাৰপিছত ডি নম্বৰটো সোঁমাজত ইয়াত টানিব লাগিব, তাৰপিছত থিয়কৈ এইটো বিন্দুৰ মাজেদি টানিলা, এডাল সমমিতি ৰেখা আৰু ইয়াত এডাল টানিব লাগিব, এনেকৈ টানিলা, এডাল সমমিতি ৰেখা। এইটো বিন্দু আৰু এইটো বিন্দুৰ মাজেদি পাৰ হৈ যাব, স্কেল পাত মিলাই টানি দিবা, এডাল সমমিতি ৰেখা আৰু ইয়াত এডাল সমমিতি ৰেখা হয়, কাৰণ আমি ইয়াত দাপোনখন লগাই চালোঁ, তোমালোকে দেখা পাবা যে দাপোনখন ইয়াত লগাৰ পিছত একে চিত্ৰ দেখা পাইছানে? একেই দেখা পাইছা। এইডালত লগালেও একে দেখা পাইছা, গতিকে ইয়াৰ এইকেইডাল হৈছে সমমিতি ৰেখা, লাইন অফ চিমেট্ৰি। ইয়াত থ'লেও চোৱা, এই ছবিখনৰ লাইনডালত থ'লেও আমি অৰিজিনেল ফিগাৰটো দেখা পাইছোঁ। তাৰপিছত এই চিত্ৰটোকো সমমিতি ৰেখা আঁকিব লাগিব। সমমিতি ৰেখা এইটো বিন্দুৰ পৰা এই বাহুডালৰ মধ্যবিন্দুৰ মাজেদি পাৰ হৈ যাব, মধ্যবিন্দুৰ মাজেদি এই চেণ্টাৰৰ পৰা মধ্যবিন্দুৰ মাজেদি পাৰ হৈ যাব, এডাল, তাৰপিছত চেণ্টাৰৰ পৰা এইটো এডাল হ'ল 1 হ'ব, তাৰপিছত এই চেণ্টাৰৰ পৰা মধ্যবিন্দুৰ মাজেদি পাৰ হৈ যাব, 2ডাল হয়, আকৌ চেণ্টাৰৰ পৰা মধ্যবিন্দুৰ মাজেদি তোমালোকে স্কেলেৰে টানি দিবা, 3ডাল হ'ল। তো ইয়াত 3ডাল সমমিতি ৰেখা পাইছোঁ আৰু ইয়াত হৰিজণ্টেলি ভাৰ্টিকেলি 2ডাল, ডাইগনেলি 2ডাল, 4ডাল সমমিতি ৰেখা। ইয়াত এনেধৰণে স্কেল লৈ পেলাই এইটো বিন্দু আৰু এইটো বিন্দু মিলাবা, স্কেল লৈ পেলাই এনেধৰণে টানি দিলা এডাল, তাৰপিছত এইটো বিন্দু মিলাবা, স্কেল লৈ পেলাই এনেধৰণে টানি দিলা 2ডাল, আকৌ ইয়াত স্কেল লৈ এইটো বিন্দু মিলাই স্কেল লৈ টানি দিলা 3ডাল। ৰেখা অংকন কৰা হ'ল। আকৃতিসমূহত কিমানডালকৈ সমমিতি ৰেখা আছে? প্ৰথম চিত্ৰটোত এডাল, ইয়াত এডাল, ইয়াত এডাল, ইয়াত 4ডাল আছে, ইয়াত এডাল, 2ডাল, 3ডাল আছে আৰু ইয়াত এডাল, 2ডাল, এইটো এডাল, 1 2, এইটো 2 3, ইয়াত 3ডাল আছে। গতিকে এনেধৰণে সমমিতি ৰেখা অংকন কৰি তোমালোকে কেইডাল সমমিতি ৰেখা পাইছা সেইটো লিখি দিবা। কুৱেশ্যন নম্বৰ 2, লেখ কাগজত অঁকা কেইটামান জ্যামিতিক আকৃতি তলত দিয়া আছে আৰু প্ৰতিটো চিত্ৰৰ সমমিতি ৰেখাবোৰ আঁকি দেখুওৱা। ইয়াৰ ক্ষেত্ৰত এইটো বিন্দুৰ মাজেদি আমি এনেকৈ ভাগ কৰিলে আৰু এইটো বিন্দুৰ মাজেদি ৰেখা এডাল টানিলে চিত্ৰটো সমানে দুভাগ হ'ব। এতিয়া এইটো বিন্দু মিলাবা, এইটো বিন্দু স্কেল লৈ পেলাই মিলাবা, তাৰপিছত আঁচডাল টানি দিবা। এইটোৱে হৈছে সমমিতি ৰেখা, চিত্ৰটোক সমানে 2টা ভাগত ভাগ কৰিছে। তাৰপিছত এইটো চোৱা, ইয়াক সমানে কেইটা ভাগত ভাগ কৰিছে? এইটো কোণৰ পৰা এইটো কোণ
এইটো পৰা তাৰপিছত ডাইগনেলি প্ৰথমতে টানি লওঁ ইয়াৰ পৰা ইয়াত এইটো বিন্দুটো মিলাবা তাৰপিছত এইটো বিন্দুটো এডাল তাৰপিছত ইফালৰ পৰা দুডাল তাৰপিছত এই ধৰণে হৰিজন্টেলি আৰু ভাৰ্টিকেলি টানিলোঁ সমানে দুভাগ হ'ল আৰু হৰিজন্টেলি টানা হ'ল দুভাগ হ'ল গতিকে এনেধৰণে সমমিতি ৰেখা এটা অংকন কৰিবা কুৱেশ্যন নম্বৰ 3 0 1 2 3 4 5 6 7 8 আৰু 9 লৈ অংকসমূহক একেটা জ্যামিতিক চিত্ৰ হিচাপে ধৰি লৈ এইবোৰৰ কোনকেইটা চিত্ৰ সমমিত উল্লেখ কৰা লগতে সমমিত চিত্ৰবোৰৰ ক্ষেত্ৰত সমমিতি ৰেখাৰ সংখ্যা কিমান লিখা সংখ্যা কেইটা চ 0 1 2 3 4 5 6 7 8 9 0 সংখ্যাটোক এনেকে ভাৰ্টিকেলি টানি সমানে দুভাগ কৰিব পাৰিবা আৰু হৰিজন্টেলি টানি দুভাগ কৰিব পাৰিবা 0 সংখ্যাটো এনেধৰণে লিখা হয় অলপ দীঘলকে থকা বাবে ই ভাৰ্টিকেলি আৰু হৰিজন্টেলি এই দুটা লাইনতহে সমানে দুভাগ হ'ব 1 টো চোৱা 1 টো যদি আমি এনেকে দিওঁ এইডাল আছে ইয়াত তলত তো 1 টো আমি এনেকে যদি আইনাখন লগালো যিটো 1 ৰ ফিগাৰ দেখা পাইছো সেইটো নাপাম ও এনেকে লগালেও দেখা নাপাম গতিকে 1 টো নহব 2 টো সমানে এনেকে ভাগ কৰা বা ওপৰৰ পৰা তললৈ যেনে ধৰণে ভাগ কৰিলো এনেকে ভাগ কৰা হ'ল 2 সমমিতি চিত্ৰ নহব 3 টো চোৱা 3 সংখ্যাটো সমানে দুভাগ হ'ব ইয়াত আচডাল টানিলে 3 সংখ্যাটো সমানে দুভাগ হ'ব আৰু এটা ভাগ আনটোৰ ওপৰত মিলি যাব বা দাপোন বা আইনা এখন যদি লগাই চোৱা তেতিয়া হলো তোমালোকে যেটো 3 ৰ অৰিজিনাল ফিগাৰ এটো দেখা পাবা গতিকে 3 হ'ব 3 yes 0 to yes ইয়াত সমমিতি ৰেখা কেইডাল পাইছা এডাল দুডাল তো সমমিতি ৰেখা ইয়াত দুডাল ইয়াত কেইডাল সমমিতি ৰেখা পাইছা এডাল 4 নহব 5 নহব 6 নহব 7 নহব 8 সংখ্যাটো চোৱা এনে ধৰণে মাজত কাটি দিলা সমানে তো এইটো পাৰ্ট সমান আৰু এটাৰ ওপৰত ভাঁজ দিলে মিলি যাব তাৰপিছত ভাৰ্টিকেলি টানা ভাৰ্টিকেলি যদি টানা তেতিয়া হলে এইটো পাৰ্ট যদি আমি এইটো পাৰ্টত ভাঁজ কৰি মিলাই দিওঁ তেতিয়া হলে প্ৰপাৰলি ওভাৰলেপ হ'ব বা দাপোন এখন যদি এনেকে আধাত ধৰো তেতিয়া হলে ইয়াৰ আধা অংশখিনি আমি ভিতৰত দেখা পাম অৰ্থাৎ অৰিজিনাল ফিগাৰটো দেখা পাম ইয়াত কেইডাল সমমিতি ৰেখা পালো দুডাল আৰু 9 টো নহব গতিকে ইয়াৰ আনসাৰটো তোমালোকে লিখিবা এনে ধৰণে সমাধান সমমিত অংক কোনকেইটা হ'ব সিমেট্ৰিকেল ডিজিট 0 টো হ'ব আৰু কি হ'ব 8 0 টো হ'ব 8 হ'ব 3 হ'ব 3 আছে থাকি গ'ল 3 0 হ'ব 3 হ'ব আৰু 8 হ'ব সমমিতি ৰেখা 0 ৰ সমমিতি ৰেখা কেইডাল 0 ৰ সমমিতি ৰেখা দুডাল 0 ৰ সমমিতি ৰেখা দুডাল 3 ৰ সমমিতি ৰেখা কেইডাল পালো এডাল 3 ৰ সমমিতি ৰেখা এডাল তাৰপিছত 8 ৰ সমমিতি ৰেখা কেইডাল দুডাল গতিকে 3 হৈছে 3 আনসাৰ কুৱেশ্যন নম্বৰ 4 ইংৰাজী বৰ্ণমালাৰ ছপা ৰূপৰ ডাঙৰ হাতৰ আখৰবোৰক একোটা জ্যামিতিক চিত্ৰ হিচাপে গণ্য কৰি সেইবোৰৰ পৰা সমমিত চিত্ৰবোৰৰ এখন তালিকা প্ৰস্তুত কৰা লগতে এইবোৰৰ সমমিতি ৰেখাৰ সংখ্যা উল্লেখ কৰা ইংৰাজী লেটাৰ কেইটা লিখা হ'ল এতিয়া তোমালোকে কি চাবা যে কোনটো লেটাৰক সমানে দুভাগ কৰিব পৰা যায় আৰু এটা ভাগ আনটো ভাগৰ ওপৰত সম্পূৰ্ণকৈ মিলি যায় এই আখৰটো চোৱা এই আখৰটোক যদি এই ধৰণে ভাগ কৰা সমান ভাগ মাজত এনেকে ভাগ কৰি দিয়া হয় তেতিয়া হলে এটা ভাগ আনটো ভাগৰ ওপৰত সম্পূৰ্ণকৈ মিলি যাব সমানে দুভাগ হ'ব তো এই ধৰণে কাটিব লাগিব বা ভাগ কৰিব লাগিব লাইনডাল এইডাল ইয়াত সমমিতি ৰেখা কেইডাল পালো এডাল পালো বি আখৰটো এনেকে টানি দিবা মাজত টানি দিলে সমানে দুভাগ হ'ল আৰু এটা ভাগ আনটো ভাগৰ ওপৰত সম্পূৰ্ণকৈ ওভাৰলেপ হ'ল গতিকে ইয়াত এটা সমমিতি ৰেখা 1 চি আখৰটোত
এই ধৰণে কাটিলে এটা ভাগ আনটো ভাগৰ ওপৰত সম্পূৰ্ণকৈ মিলি যাব। চিত এটা ডিক সমানে ভাগ কৰালা, ডি আখৰটোক এনেধৰণে কাটিলে সমানে দুভাগ হ'ল। ডিত এটা, চিত এটা, ডিত এটা এনেধৰণে কাটিলা তো সমানে দুটা ভাগ হ'ল আৰু এটা ভাগ আনটো ভাগৰ ওপৰত সম্পূৰ্ণকৈ মিলি যাব। ইয়াত এটা এফত হ'লে এনেকৈ কাটিলে সমানে দুটা ভাগ নহ'ব ওপৰ, অৰ্থাৎ ভাৰ্টিকেলি কাটিলেও নহ'ব। জি নহ'ব। এইচ আখৰটোত আমি হৰিজণ্টেলি এনেকৈ কাটিলে সমানে দুভাগ হ'ব আৰু এটা ভাগ আনটো ভাগৰ ওপৰত মিলি যাব, আকৌ ওপৰৰ পৰা টানিলেও হ'ব। গতিকে ইয়াত দুটা পাবা সমমিতি ৰেখা। আই আখৰটোত আমি ভাৰ্টিকেলি এনেকৈ থ'লেও এটা ভাগ যদি এনেকৈ থওঁ তেতিয়াহ'লে আইনাত আমি আইটো দেখা পাম, অৰিজিনেল ফিগাৰটো দেখা পাম, এনেকৈ কাটিলেও দেখা পাম। গতিকে ইয়াত এডাল ওপৰৰ পৰা ভাৰ্টিকেলি এটা দুডাল। জে আখৰটোত নাপাম, কে আখৰটোত এনেকৈ কাটিলে এডাল পাম, এল আখৰটোত নাপাম। এম আখৰটো চোৱা, এম আখৰটোত সমানে দুভাগ কৰিব পাৰিনে? পাৰি, এনেধৰণে পাৰি সমানে দুভাগ কৰিব, এডাল পাম। এন আখৰটোত সমানে দুভাগ কৰিব পাৰি, কিন্তু এটা ভাগ আনটোৰ ওপৰত মিলি নাযায়, নাপাম। অ আখৰটো গোল আছে, যেতিয়া ইয়াত এনেকৈ টানিলেও হ'ব, এনেকৈ যেনেধৰণে টানিলেও অৰ্থাৎ কেন্দ্ৰৰ মাজেদি যদি পাৰ হৈ যায় আঁচডাল তেতিয়া সমানে দুভাগ হ'বই। ইয়াত আমি গণনা কৰিব নোৱাৰিম কিমানডাল, গতিকে ইয়াত অসংখ্য বুলি লিখিবা। অসংখ্য সমমিতি ৰেখা আছে। পিত নাই, কিউত নাই, আৰত সমানে দুভাগ কৰিব নোৱাৰিম, নাই। এছ আখৰটোত সমানে দুভাগ হ'ব, কিন্তু এটা ভাগ আনটো ভাগৰ ওপৰত প্ৰপাৰলি অভাৰলেপ নহ'ব, গতিকে নহ'ব, সমমিতি ৰেখা নহ'ব। টি আখৰটোত যদি এনেকৈ মাজত কটা হয়, এইডাল তোমালোকে ভাবিলোঁ এইডাল শকত আছে, এইডাল শকত এনেকৈ মাজত কাটি দিয়া হয় তেতিয়াহ'লে এডাল। টিত এডাল, ইউত মাজত কাটি দিলা এডাল, ভিত মাজত কাটি দিলা এডাল, ডাব্লিউত মাজত কাটি দিলা এডাল, এক্সত ওপৰৰ পৰা এডাল কাটিলা এটা পালা, এনেকৈ কাটিলা এটা পালা, দুডাল। ৱাইটো এনেকৈ লিখিব লাগিব, চিধা আহিব এইডাল, গতিকে এনেকৈ কাটি দিলে এডাল ৱাইত। জেডত আমি এনেকৈ কাটিলোঁ, কিন্তু প্ৰপাৰলি অভাৰলেপ নহ'ব, গতিকে নাপাম। তো কোনকেইটা আখৰত পালোঁ, কোনকেইটা আখৰত সমমিতি চিত্ৰ, এনেধৰণে আনচাৰটো লিখিবা। সমমিতি চিত্ৰ কোনকেইটা হ'ল? এ হ'ল, হয়নে? ইয়াত কেইটা পাইছা? ইয়াত সমমিতি ৰেখাৰ সংখ্যা এটা। বি হ'ল, বিত কেইটা? এটা পাইছা। চি হ'ল, ডি হ'ল, চিত এটা সমমিতি ৰেখাৰ সংখ্যা, ডিত সমমিতি ৰেখাৰ সংখ্যা এটা। তাৰপিছত ই আখৰটো হ'ল, ইত সমমিতি ৰেখাৰ সংখ্যা এডাল। তাৰপিছত ইৰ পিছত এফ, জি, এইচটো হ'ব, এইচত কেইডাল? দুইডাল। আই লেটাৰটোত দুইডাল, আইত দুডাল। তাৰপিছত জে নহ'ব, কে আখৰটোত এডাল। এল নহ'ব, এম আখৰটোত এডাল। এন নহ'ব, অ আখৰটোত অসংখ্য লাইন অফ চিমেট্ৰি আছে। পি নহ'ব, কিউ নহ'ব, আৰ নহ'ব, এছ নহ'ব, টি হ'ব, টিত এডাল। ইউ ভি ডাব্লিউ 1 ইউ ভি ডাব্লিউ তিনিটাতে 1 হ'ব। তাৰপিছত এক্স আখৰটোত কেইটা হ'ব চোৱা। এক্স আখৰটোত কেইটা হ'ব? এক্স আখৰটোত কেইটা আছে? এক্স আখৰটোত দুটা। তাৰপিছত ৱাই আখৰটোত কেইটা আছে? লাইন অফ চিমেট্ৰি এটা আছে, আৰু জেড আখৰটোত নাই। কুৱেশ্যন নম্বৰ 5, কাষৰ চিত্ৰটোত কিমানডাল সমমিতি ৰেখা আছে? এই চিত্ৰটোত কিমানডাল সমমিতি ৰেখা আছে? ইয়াত এইটো হৈছে এটা ৰেগুলাৰ হেক্সাগন, ষড়ভুজ। এডাল, দুডাল, তিনিডাল, চাৰিডাল, পাঁচডাল, ছয়ডাল, ৰেগুলাৰ হেক্সাগন। তো হেক্সাগন 6ডাল সমান বাহু আছে, গতিকে ইয়াৰ সমমিতি ৰেখাও 6ডাল হ'ব। তো কেনেকৈ হ'ব এবাৰ গণি চাওঁ আহা। এইডাল এনেধৰণে সমানে ভাগ কৰিলা, এইটো 1 এডাল হ'ল। আকৌ এইটো ইয়াৰ পৰা এনেধৰণে আঁচডাল টানিলা, দুডাল হ'ল সমমিতি ৰেখা। এনেকৈ টানিলা 3 হ'ল, তিনিডাল। আকৌ এই মাজেদি এনেকৈ ভাগ কৰিলা 4, এইডাল 4। এই মাজেদি এনেকৈ ভাগ কৰিলা সমানে দুভাগ, তো 5 হ'ল, আৰু এইডাল
6 গতিকে কাষৰ চিত্ৰটোত কিমানডাল সমমিতি ৰেখা আছে 6ডাল সমমিতি ৰেখা আছে কোৱেশ্চন নম্বৰ 6 তলত উল্লেখ কৰা মতে অংকন কৰা কেৱল মাত্ৰ এডাল সমমিতি ৰেখা থকা এটা চতুৰ্ভুজ তো এডাল সমমিতি ৰেখা থকা কি আঁকিব পাৰিবা এডালে সমমিতি ৰেখা থকা চতুৰ্ভুজ সমমিতি ৰেখা তোমালোকে এনেধৰণে কি আঁকিব পাৰিবা যে এটা ট্ৰেপেজিয়াম আঁকিব পাৰিবা ট্ৰেপেজিয়াম বুলি ক'লে জানা যে এযোৰ বাহু সমান্তৰাল এইডালৰ লগত এইডাল সমান্তৰাল এনেকৈ আছে তো ইয়াক কি সমমিতি ৰেখা সমানে দুভাগ কৰিব পাৰিবা এনেকৈ কাটিলে এডাল সমমিতি ৰেখা তো এই কেৱল মাত্ৰ এডাল সমমিতি ৰেখা থকা এটা চতুৰ্ভুজ এয়া এইটো হৈছে ট্ৰেপেজিয়াম এটা আঁকিবা তাৰপিছত 2 নম্বৰ কেৱল মাত্ৰ দুডাল সমমিতি ৰেখা থকা এটা চতুৰ্ভুজ দুডাল সমমিতি ৰেখা দুডাল থকা তো দুডাল সমমিতি ৰেখা থকা এটা চতুৰ্ভুজ আঁকা দুডাল সমমিতি থকা চতুৰ্ভুজ আয়ত আঁকিবা ইয়াক হৰিজণ্টেলি ডাইগনেলি দুটাই পাবা দুডাল সমমিতি ৰেখা থকা চতুৰ্ভুজ আয়ত কেৱল মাত্ৰ চাৰিডাল সমমিতি ৰেখা থকা এটা চতুৰ্ভুজ চাৰিডাল থকা কি আঁকিবা বৰ্গ আঁকিবা বৰ্গ এটাৰ ভাৰ্টিকেলি ভাগ কৰিব পাৰি হৰিজণ্টেলি ডাইগনেলি গতিকে ভাৰ্টিকেলি হৰিজণ্টেলি ডাইগনেলি মুঠ কেইটা সমমিতি ৰেখা পাবা চাৰিটা গতিকে ইয়াৰ ছবিটো হ'ব চিত্ৰটো হ'ব কি এটা বৰ্গ কেৱল মাত্ৰ তিনিডাল সমমিতি ৰেখা থকা এটা ত্ৰিভুজ তিনিডাল সমমিতি ৰেখা থকা ত্ৰিভুজ সমবাহু ত্ৰিভুজ হ'ব সমবাহু ত্ৰিভুজ আঁকিবা তিনিডাল বাহু সমান কৰিবা আগতে তিনিডাল বাহু সমান গতিকে তিনিটা সমমিতি ৰেখা থকা সমবাহু ত্ৰিভুজ চাৰিডাল সমমিতি ৰেখা থকা চতুৰ্ভুজ আৰু দুডাল আয়ত আৰু এডাল ট্ৰেপেজিয়াম এইকেইটা ছবি তোমালোকে আঁকিবা অসংখ্য সমমিতি ৰেখা থকা এটা চিত্ৰ অংকন কৰা কি চিত্ৰ আঁকিবা বৃত্ত এটা আঁকিবা তোমালোকে বৃত্ত এটা কি অসংখ্য সমমিতি ৰেখা থাকে তলত লেখ কাগজত কেইটামান চিত্ৰ দিয়া আছে এইবোৰৰ প্ৰতিটোৰে নক্সা আঁকি প্ৰদত্ত উলম্ব ৰেখা অনুভূমিক ৰেখা আৰু উভয় ৰেখা সাপেক্ষে সমমিতি হোৱাকৈ চিত্ৰটো আঁকা আৰু সম্পূৰ্ণ কৰা ইয়াত চিত্ৰটো এইফালে আঁকিব লাগিব এইফালে অৰ্থাৎ উলম্ব অনুভূমিক সকলো সাইডতে আঁকিব লাগিব গতিকে ইয়াৰ পৰা কিমান ঘৰ গৈছে 1 2 তোমালোকে হিচাপ কৰি 1 2 এইডাল টানি ল'লা 3 2 ঘৰলৈকে তাৰপিছত ইয়াত কি কৰিবা ট্ৰাইংগলটো ইয়াৰ পৰা ইয়াত গৈছে তাৰপিছত ইয়াত আহিছে ট্ৰাইংগল এটা বনাই দিবা ইয়াৰ পৰা ইয়াত আহিল এইটো ৰাইট সাইডত ঠিক তেনেধৰণে এইটো হৈ গ'ল তোমালোকৰ এটা বনোৱা হৈ গ'ল এইটো তোমালোকে পাৰপেণ্ডিকুলাৰ অৰ্থাৎ উলম্ব ৰেখাত ইয়াৰ ছবিটো দেখা পালা এতিয়া উলম্ব ৰেখাত অনুভূমি ৰেখাত এইটো ৰেখাৰ সাপেক্ষে যদি আইনাখন ইয়াত লগাই দিওঁ অনুভূমিকভাৱে লগাই দিওঁ তেতিয়া এইফালে আমি ছবিটো কেনেকৈ দেখা পাম এই ছবিটো আঁকিব লাগিব তো ইয়াৰ পৰা দুই ঘৰ গ'ল তাৰপিছত ট্ৰাইংগলৰ কাৰণে এঘৰ ইফালে বাওঁফালে এঘৰ সোঁফালে এঘৰ ট্ৰাইংগলটো বনাই দিলে ইয়াৰ পৰা দুই ঘৰ গ'ল তাৰপিছত ইয়াত ট্ৰাইংগলটো বনাই দিবা এইটো তাৰপিছত ঠিক তেনেধৰণে এইটো ছবি আঁকিব লাগিব এটা দিয়া আছে বাকী কেইটা এইটো চাই পেলাই বনাব লাগিব ইয়াৰ পৰা কিমান গৈছে এইটো চাবা ইয়াৰ পৰা এইটো সাইডৰ পৰা ইয়ালৈ গৈছে বাওঁফালে সোঁফালে এঘৰ বাওঁফালে ইয়াত এঘৰ হ'ব তাৰপিছত ইয়াত হ'ব ইয়াৰ পৰা তাৰমানে এনে ধৰণে এডাল এইটো টানিলে তাৰপিছত ইয়াত টানাৰ পাছত ওপৰৰ ফালে এঘৰ এইটো সাইডত এঘৰ এইটো গ'ল তাৰপিছত ইয়াৰ পৰা মেইন তাৰপিছত ইয়াৰ পৰা এখাপ ওপৰত 1 2 3 4 1 2 3 4 ইয়ালৈকে যাব গতিকে তোমালোকে ইয়াত এই ধৰণে ইয়াত টানি দিলা এইটো হৈ গ'ল তেনেকুৱা নেক্সট তলতো আঁকিবা ইয়াৰ পৰা এটা ঘৰ ইফালে তাৰপিছত শেষত তোমালোকৰ ইয়াত তাৰপিছত কিমান এইফালে যাব তে তোমালোকে ইয়াত লগাই দিলা এইটো ইয়াত লগাই দিলা তাৰপিছত এইটো ইফালে গ'ল তাৰপিছত এইটো বিন্দুৰ পৰা ইয়াত লগালা হৈ গ'ল তাৰপিছত আকৌ এইডালৰ পৰা এইখিনি এইটো তোমাৰ কেইঘৰ ইয়াৰ পৰা এঘৰ এৰিছে তো ইয়াৰ পৰা এঘৰ এৰিলে ইয়াত হ'ব ইয়াৰ পৰা এঘৰ এৰিলে ইয়াত হ'ব তো ইয়াৰ পৰা ইয়াত টানিলা এডাল ইয়াত টানিলা তাৰপিছত
এইটো সাইডত গ'ল আৰু এইটো বিন্দু দি দিলে টানিলে হৈ গ'ল। তাৰপিছত ইয়াত কিমান 1 2 3 1 2 3 তো 1 2 3 3 লৈকে যাব 3 লৈকে যোৱাৰ পাছত ইয়াত 3 লৈকে যোৱাৰ পাছত চোৱা ওপৰত এটা ঘৰ দুটা ঘৰ আছে হ'ল। তাৰপিছত এবাৰ দুইবাৰ তললৈ আহিলে এঘৰ দুঘৰ দুঘৰ তললৈ আহিলে দুঘৰ তলত অহাৰ পাছত ই তললৈ আহিলে তলত আহিলে আকৌ ওপৰত তলত আৰু ওপৰত এয়া কেইঘৰ গ'ল 1 2 3 তো ইফালে 1 2 3 ইয়ালৈকে 3 তাৰপিছত এইটো বনাই দিলা দুঘৰ এইটো ইফালে দুঘৰ তলত ওপৰত তাৰপিছত 1 2 3 লৈকে 1 2 3 লৈকে গ'ল এইটো বনালা আৰু ইয়াত দুঘৰ আহিলে তললৈ আহিলে তলত ওপৰত এনেধৰণে তোমালোকে ছবি কেইটা সম্পূৰ্ণ কৰিবা।